ওই ফ্ৰণ্টৰ কেইজনে কাচিখন লৈ লোৱা আৰু দীপাংকৰ যে ইমান দেৰি কৰিছে নহয় বেলেগ দেৰি কৰিছে নমস্কাৰ আজি এটি খুব সুন্দৰ গীতৰ দৃশ্যখন হৈ আছে বন্ধু দীপাংকৰে কোৰিওগ্ৰাফ কৰিছে শিৱসাগৰ মাধুৰ্যৰ খুব সুন্দৰ গীত ইয়াৰ দৃশ্যখন হৈ আছে আৰু ভাইটি উজ্জ্বল গগৈ চেনেলটো ইউজি শ্বৰ্ট ফিল্ম চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব মৰম দিব আশীৰ্বাদ দিব এই যাতে ভৱিষ্যতে ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই যাব পাৰে আশীৰ্বাদ কৰিব এয়াই কামনা কৰিলোঁ হাই আজি শ্বুটিং চলি আছে আমি ৰাতিপুৱা শ্বুটিঙলৈ আহিলোঁ তাৰপিছত আধা আধি হৈছে বুলি ক'ব পাৰি 40% মান হৈছে আৰু গানটো ভাল লাগিছে শ্বুটিং কৰি আছে চয়নিকা হিৰইন আছে তাৰপিছত দীপাংকৰ হিৰ আছে সি নিজে ডাইৰেক্ট কৰিছে তাৰপিছত তাৰ দীপাংকৰ চেনেলটোতে দিব ভিডিঅ'টো তাৰপিছত আপোনালোকে ইয়াৰ ব্লগ চেনেলটো চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চব কৰি দিব আৰু গোটেই ভিডিঅ'টো চাই গৈ থাকক পিছলৈ বহুত আছে আজি আমি অফিচিয়েল ছং এটাৰ কামত আহিছিলোঁ চকুৰে চাউনি বুলি কয় মাধুৰ্য দাৰ বহুত ধুনীয়া গান হয় আমি অফিচিয়েল গানটো কৰি আছোঁ সকলোৱে মিলি বহুত ভাল লাগিছে আপোনালোকেও চাব ভালদৰে ইয়াৰ কোৰিঅ'গ্ৰাফাৰ কৰিছে দীপাংকৰ গগৈ আৰু দীপাংকৰ বহুত সুন্দৰভাৱে কোৰিঅ'গ্ৰাফাৰ কৰিছে আৰু হিৰইন চয়নিকাই কৰিছে বহুত ধুনীয়াকৈ কৰিছে তাত আমাৰ গ্ৰুপত আছে বহুতো ছোৱালীও বহুত আছে ল'ৰাও বহুত আছে ধুনীয়াকৈ উলিয়াইছে ভিডিঅ'টো আৰু আগলৈও চাই থাকক কি হয় ভিডিঅ'টো এই চেনেলটোত লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক যি কৰিবলৈ আছে চব কৰক ছাপোৰ্ট কৰিব ধুনীয়াকৈ দবাই দিব আগলৈও যেন এনেকুৱা ভাল ভিডিঅ' আপোনালোকে পায় ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ এইজন আছে আমাৰ এইজন আছে মেইন আৰু আপোনালোকক দেখুৱাব লৈছোঁ এয়া পিছফালে এয়া শ্বুটিঙৰ কাম চলি আছে মনোজ দা কেমেৰামেন তাৰপিছত আমাৰ এয়া ছোৱালীকেইজনী দেখিবলৈ পাইছে এয়া প্লেবেকত লাগি আছে এইবিলাক এয়া সুমন দা আমাৰ এজন ডাইৰেক্টৰ সুমন ডাইৰেক্টৰ এয়া আমাৰ ছাৰ চবকে ধুনীয়াকৈ উলিয়াই দিয়া হাই দিয়া চবেই আমাৰ ডাইৰেক্টৰ ওই ফ্ৰণ্টৰ কেইজনে কাচিখন লৈ লোৱা আৰু দীপাংকৰ যে ইমান দেৰি কৰিছে নহয় বেলেগ দেৰি কৰিছে মজা এই আপনি সাজা দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে মনৰে কৰমি তুমি কি জানি যোন যে মুনি জোনাকি না 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 না
এতিয়া আমি গৈ আছোঁ কষ্টিউম চেঞ্জ কৰিবলৈ। তাৰপিছত এতিয়া কষ্টিউম চেঞ্জ কৰি কিনে এতিয়া নতুন এটা লোকেশ্যনত যাম আমি। তাৰপিছত পাছলৈ কি হয় চাই যাওক আৰু দেখাই আছোঁ। আহি আমাৰ শ্বুটিঙৰ শেষৰ পৰ্যায় পাইছোঁহি। লাষ্ট অকণ শ্বুটিং হৈ আছে। আমাৰ ভাইটিটোৱে ধুনীয়াকৈ ভ্লগটো চলাই গৈ আছে। আপোনালোকে গোটেই ভ্লগটো চাব। আমাৰ শ্বুটিং আৰু অলপ আছে আৰু লাষ্টৰ অকণ আপোনালোকক দেখাই যাম, চাই যাওক। তাৰপিছত আমাৰ শ্বুটিং সামৰিম আৰু তাৰপিছত খানা চানা খাই আৰু ঘৰ যাম। বাই বাই। চকুৰে চাৱনিত মৰি যাম তুমিনো বৰ ধুনীয়া নাচাইনো থাকো কেনেকৈ। আমি এতিয়া আহি লাষ্ট পৰ্যায় পালোহি আৰু হিৰইনৰ শ্বৰ্ট এটা আছে। তাৰ সেইটো শ্বৰ্ট লোৱাৰ পিছত ভিডিঅ' খতম হৈ যাব। এই যোনটো চেনেলত আপলোড হ'ব এই ভিডিঅ'টো, তাৰ লিংক ডিছক্ৰিপশ্যনত দিয়া হ'ব। ধন্যবাদ। ৰ'দে পুৰা ধাননি দেখিবলৈ শুৱনি